অসমবাসী ৰাইজৰ নিচিনাকে আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে আজি গুৱাহাটীৰ স্থিত শ্ৰদ্ধাঞ্জলি কাননত আমি লগ হৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যদিও তেওঁৰ নিথৰ দেহ আহি পোৱা নাই আমাৰ মাজত কিন্তু ইয়াত লগ হোৱাৰ পিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি বিচাৰি পালোঁ সিদ্ধান্তই হওক বা আমাৰ সেয়া আইডিয়াই হওক ডিচিশ্যনেই হওক সকলোখিনি মই অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ এই কথাখিনি CMৰ পৰ্যন্ত যোৱাটো বিচাৰিছোঁ প্ৰথম পইণ্টটো হৈছে এনেকুৱা প্ৰথমতে হ'ল যেটো আমাৰ ৰঙালী ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে প্ৰথম কথা শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে অসমত এই কথাখিনি সকলোৱে সন্মতি হিচাপে হাত চাপৰি আগবঢ়াইছে 2 নম্বৰ পইণ্ট ভূষণ দা পইণ্ট মই নীলোৎপলে যিখিনি ক'লে নীলোৎপলৰ মই একেবাৰে একমত কাৰণ এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা জুবিন দা অসুস্থ গম পায় ইমান বেছি হৈ থাকে তেওঁৰ চ' তেনেকৈ তাত লৈ যাব নালাগিছিল আৰু লৈ যে তাত সাঁতুৰিব দিছে তেওঁলোকে যিসকল মেনেজমেণ্ট কৰিছে তেওঁলোকে চাব লাগিছিলে যে জুবিন দাক চোৱাটো তেওঁলোকৰ দায়িত্ব আছিলে সেই দায়িত্বটো তেওঁলোকে পালন কৰা নাই চ' তেওঁলোকৰ এটা ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে ভালকৈ চৰকাৰৰ পৰা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে আচলতে হৈছিল কি আৰু যদি কোনোবা দোষী আছে দোষীক অতি সোনকালে শাস্তি দিব লাগে এটা 3 নম্বৰ পইণ্ট ভূষণ দাই একদম ঠিক কথা ক'লে এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে একদম CBIক দিব লাগে গোটেই কেছৰ ভালকে একদম উচিত তদন্ত হ'ব লাগে আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে আমি জুবিন দাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিন দাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰিম নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে সেই এয়াৰপৰ্টৰ বাহিৰত জুবিন দাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয় যাতে বাহিৰৰ মানুহ আহি জুবিন দাক দেখি নতুন চিনি নোপোৱা জুবিন দাক মানুহ যদি আহি কোনোবাই দেখে গুৱাহাটীত সোমাই জুবিন দাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব যে সুধিব কোন হয় আৰু আমি যেতিয়া প্ৰাউডলি ক'ব পাৰিম ইয়ে হাম লোগ কা জুবিন দা হে মুঠতে গুৱাহাটীতে লাগিব সেই বিশেষ আমি চিনি পোৱা আমি জনাকে এটা ষ্টেচু এতিয়া ইয়াৰ পিছত জুবিন দাক আমি যাতে চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে এটা কথা চিন্তা কৰা হৈছে এটা আইডিয়া মনলৈ আহিছে জুবিন দাক আমি সদায় ৰাখিব লাগিব তাৰ কাৰণে ধৰক দলঙৰ নাম জুবিন গাৰ্গ দিব পাৰে ৰাস্তাৰ নাম জুবিন গাৰ্গ দিব পাৰে এইবিলাক বাৰু দি থাকিব চৰকাৰে কিন্তু তাৰ উপৰিও এটা এনেকুৱা আমাক মিউজিয়াম লাগে যিটো মিউজিয়াম অত্যাধুনিক হওক য'ত গ'লে জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা ছিষ্টেমত টাইপ কৰাৰ লগে লগে লিচনাৰে শুনিব পাৰে সেই গানটোৰ লিৰিক্সৰ পৰা আৰম্ভ কৰি সেই গানটো কেতিয়া জুবিন দাই গাইছিলে ডেট জুবিন দাৰ সম্পূৰ্ণ হিষ্ট্ৰী জুবিন দাৰ লগত জড়িত প্ৰতিটো বস্তু যাতে সেই মিউজিয়ামত পায় এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে ভূপেন্দাৰো এটা আছে গম পাইছে কিন্তু হয়তো ইমান অত্যাধুনিক হৈ উঠা নাই আমি সকলোবোৰ বস্তু ভূপেন্দা তাতে গৈ বিচাৰি নাপাওঁ কিন্তু জুবিন দাৰ লগত যাতে এনেকুৱা নহয় জুবিন দাক সেই গোটেই সৃষ্টি আমি যিখিনি সৃষ্টি দি গ'ল সেইখিনি আমি বচাব লাগে এতিয়া যেনেকৈ নহওক সময়ৰ লগত যাতে বস্তুটো হেৰাই নাযায় এনেকৈ কোৱা হয় যে সময়ে সকলো শেষ কৰি দিয়ে গানটো বজাই থ'লে নহ'ব আৰু আমি মানে ভৱিষ্যত বৰ্তমান 30-40 বছৰ পিছতো যাতে কোনোৱে কুৱেশ্যন কৰিব লগা নহয় যে জুবিন গাৰ্গ কোন আছিল এতিয়া আমাক নালাগে আমি জানো কিন্তু আমাৰ ল'ৰা ছোৱালী যদি আমাক দেউতা জুবিন গাৰ্গ কোন আছিলে আমাৰ কাৰণেতো লজ্জাৰ বিষয় হ'ব গতিকে আজি কিতাপৰ পাঠ্যপুথি পৰ্যন্ত অসম যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে অট'মেটিকলি যেনেকৈ ল'ৰা এটাই খোজ কাঢ়িব শিকিবতো নালাগে ন অট'মেটিকলি শিকি যায় তো সেনেকুৱা এটা অট'মেটিক ছিষ্টেম আমাক লাগে যাতে নতুনকৈ জন্ম হোৱা নতুন প্ৰজন্মই অট'মেটিকলি ডাঙৰ হ'লে জুবিন দাৰ কথা শিকিবই লাগিব নিশিকাকৈ ডাঙৰ হ'ব নোৱাৰে এনেকুৱা এটা বস্তু লাগে কথা ক'ব ৰৈ গ'ল জুবিন দাই একচুৱেলি আমাৰ ভূপেন দাই মৰাৰ পিছত তেওঁ ঢুকোৱাৰ পিছত ভাৰত ৰত্ন পালে আৰু জুবিন দায়ো জীয়াই থাকোঁতে কিন্তু পদ্মশ্ৰীয়ে নাপালে তেওঁতো ডিজাৰ্ভ কৰে মোৰ হিচাপত পদ্মভূষণ তাতছে ওপৰত যিমান আছে সেইটো ডিজাৰ্ভ কৰে আমি বিচাৰিছোঁ যে ইয়াৰ পৰা এইটো মেছেজ যাওক যে তেওঁক পদ্মভূষণ যাতে দিয়ে পদ্মভূষণটো বেলেগ যিকোনো এটা তেওঁক দিব লাগে অতি সোনকালে দিব লাগে লগতে আমাৰ ধৰি লওক আমি এতিয়া জুবিন দাক সকলোৱে জানো যুৱ প্ৰজন্মই বা সকলোৱে অসমৰ জানে কিন্তু এতিয়া আজি জন্ম পোৱা ল'ৰা এটা পোৱালি এটাই জুবিন দাক কেনেকৈ চিনি পাব তেওঁ প্ৰথমতে পঢ়াশালীত যাই প্ৰথম পাঠ্যক্ৰমত যাতে জুবিন দাৰ ওপৰত এটা চেপ্টাৰ থাকে যে জুবিন দাৰ কেনেকুৱা এজন ব্যক্তিত্ব আছিল মানুহক সহায় কৰি ভাল পায় তেওঁৰ কণ্ঠ তেওঁ নিজে গীত লিখে তেওঁ নিজে সুৰ কৰে সেই বস্তুটো তেওঁৰ এটা চেপ্টাৰ তেওঁৰ নামত হ'ব লাগে অসমৰ সকলো স্কুলতে সেইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল আৰু এটা কথা নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা যদি কোনোবাই অফাৰ দিয়ে আমাৰ ইউটিউবাৰক যদি কয় নেক্সট যে প্ৰমোশ্যন কৰিব লাগে আমাৰ কিন্তু কোনো ইউটিউবাৰে নকৰে আৰু সকলো নকৰে কেতিয়াও নকৰে এইবিলাক একদম বেন হ'ব লাগে আৰু এটা কথা
একদম মিডিয়া চেনেলো যাতে একদম মেনেজ নহয়। আৰু এটা কথা দেই, জুবিন দা আমাৰ অসমৰ সম্পদ। জুবিন দাৰ লগত থকা যিখিনি মানুহ তেওঁলোকেতো গম পাব লাগিছিলে, লগত মেনেজাৰ গৈছিলে যে জুবিন দা পানীলে যাব নালাগে, সেইটো তেওঁলোকে ক'ব লাগিছিলে, কিন্তু নকলে কিয়? যদি ক'লেহেঁতেন জুবিন দা আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। সেইটোৱে মই ক'ব বিচাৰো। জুবিন দা আমাৰ ইয়ালি গান গোৱা নাই, খালি বাহিৰত চবে হিন্দুস্তান টাইম চবে লিখি আছে ইয়ালি গোৱা ছিংগাৰটো। আমাৰ জুবিন দা 40,000 গান গাইছে। মই এটা কথা ক'ব বিচাৰোঁ, বাহিৰৰ সেই নিউজবিলাক দেখি সঁচাকৈ বহুত দুখ লাগিছে, কাৰণ চবেই দি আছে বলিউড ছিংগাৰ, কোনোবাই দি আছে ইয়ালি গান গাইছিলে। তো জুবিন দা অকল সেই ইয়ালি গান গোৱা নহয়, পূজাবাই যেনেকৈ ক'লে, জুবিন দা কোন হয় সেয়া আমাৰ অসমৰ মানুহে জানে, আমি জানো। আৰু জুবিন দাৰ কাৰণে কি কৰিব লাগে, এতিয়া যদি কোনোবাই কয় নহয় জুবিন দাৰ এটা ষ্টেচু বনাব লাগে, এজন মানুহ অকলে ওলাই আহিব, এনেকুৱা জুবিন দাক ভাল পোৱা মানুহ আছে যিজনে অকলে ওলাই আহি ষ্টেচু বনাব। আৰু সেই ষ্টেচুটো এনেকুৱা হ'ব লাগে ইণ্ডিয়াতকৈ নহয় পৃথিৱীতকৈ ওখ ডাঙৰ হ'ব লাগে, যাতে যিহেতু তেওঁ পৃথিৱী বিখ্যাত আছিলে আৰু প্ৰকৃতি প্ৰেমী, প্ৰকৃতিয়ে কান্দিছে তেওঁ ঢুকাওঁতে, গাজনি গাজিছে। গতিকে তেওঁৰ কাৰণে যাতে চৰকাৰে কৰক নকৰক, কিন্তু এনেকুৱা মানুহ ওলাই আহক যিয়ে জুবিন দাক সঁচাকৈ মনৰ পৰা ভাল পায়, আৰু জুবিন দাৰ কাৰণে যাতে ইমান ডাঙৰ ষ্টেচু বনায় যাতে যিমান পৃথিৱীৰ মানুহ আহে সকলোৱে দেখা পাওক যে এইজন কোন হয়, চিনি পাব লাগিব। অকল বলিউড ছিংগাৰ বা ইয়ালি ছিংগাৰ নহয় তেখেত। আমাৰ মিডিয়াৰ হাততো বহুত পাৱাৰ আছে, সকলোৱে জানে। কিছুদিন আগৰে ঘটনা, এগৰাকী অভিনেত্ৰীৰ ক্ষেত্ৰত আমাৰ মিডিয়াৰ পাৱাৰে কিমান কি পৰ্যায়লৈ লৈ গৈছে, কিন্তু আজি জুবিন দাৰ সেই কালপ্ৰিট কেইটা এৰেষ্টৰ ক্ষেত্ৰত বা বিভিন্ন একশ্যনৰ ক্ষেত্ৰত মিডিয়াৰ আমি যিটো ভূমিকা দেখিব লাগে, নিউজ চেনেলৰ বাতৰি কাকতৰ এতিয়ালৈ নাই দেখা। সেইটো আমাৰ ৰাইজে বিচাৰ কৰক কিয় দেখা নাই, আৰু এতিয়ালৈ কিয় চকু হোৱা নাই। ইউটিউবাৰ কিন্তু মেনেজ হ'ব নোৱাৰে। এটা কথা কওঁ, অ'কে, চবেই ক'লে জুবিনদাৰ কথা, ময়ো বহুত ডাঙৰ ফেন জুবিনদাৰ। আৰু মই এটা কথা চৰকাৰক অনুৰোধ কৰিছোঁ যে জুবিনদাৰ যেতিয়া চিৰবিদায় হ'ব সেইখিনি সময়ত যেন চৰকাৰে কোনো হস্তক্ষেপ নকৰে, ৰাইজৰ মানুহ ৰাইজক এৰি দিব লাগে, আৰু আমি শেষ বিদায়টো যেন ধুনীয়াকৈ দিব পাৰোঁ। আগতে কি হয়, যেতিয়া জুবিনদাৰ ওচৰত যাওঁ ন, কি হয় ছেক্ৰেটাৰী থাকে কিবা থাকে, জুবিনদাক লগ কৰিব নিদিয়ে ন, তো শেষৰ সময়খিনিত তেনেকুৱা নহয়, ৰাইজক গতাই দিব লাগে, ৰাইজে যেনেকৈ ধৰণে বিচাৰে সকলোকে চাব দিব লাগে, সেনেকুৱা এটা ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু এটা মোৰ অনুভৱ হয় যে জুবিন দাৰ লগত থকা কিছুমান মানুহে জুবিন দাক বহুত বেছি বেয়াকে ব্যৱহাৰ কৰিলে, সেইটো কাৰণে আজি জুবিন দা এনেকুৱা হ'ল। আপোনালোকে বিলিভ কৰে নে? কথাটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বেপাৰ কৰা মানুহ বেছি জুবিন দাক লৈ। তো আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ, আমাৰ আইডিয়াখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। জুবিন দাই যেনেকৈ ষ্টেজত কৈ গৈছিল যে মই মৰিলে, মই নোহোৱা হ'লে এই গানটো গাবি। আমি চবেই জানো সেই গানটো কি, এতিয়া গোটেই অসমত যেনেকৈ বজিছে। আমি ট্ৰেক প্লে' কৰা নাই, আমি চবেই একেমুখে গাম। আমাৰ লগত আমাৰ গান গাব পৰা জনা লোক আছে, বাকী আমি ধৰি যাম। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। প্ৰতিদিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত।